নমস্কাৰ ৰাইজ, মই ইন্নাটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আৰু আজি মই ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ এখন চুমনিৰ পৰা। আৰু আজি মই দেখুৱাম অলপ চুমনিৰ পৰিৱেশটো কেনেকুৱা, আপোনালোকে চাই থাকিব ভিডিঅ'টো। হেল্ল' গাইজ, গুড মৰ্ণিং। ধনুপেয়ে মই ৰাতিপুৱা পানী দিব আহিলোঁ চুমনিলে। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। হৈ থাকোঁতে এবাৰ গুটি নিয়, এতিয়া ডাঙৰ হ'লি নেকি? আচ্ছা, আমি এতিয়া চুমনিলে গৈছিলোঁ। চাহ গছবিলাক কলম দি থোৱা আছে আৰু কলম দিয়াৰ পাছতে অলপমান ওলাইছেগৈ, বোকা মাৰিছে। ঘৰ পাইছিলোঁহে, আকৌ নিচা ওচৰলৈ গ'লোঁ, বস্তু কেইটামান দিওঁ, লগতে ভাত চব্জি বনাই থৈ আহোঁ বুলি। হে ভগৱান খোলাই দে, কপালখন খোলাই দে, কপালৰ ভিতৰত টকা ভৰাই দে। চুমনিলৈ গৈ থাকোঁতে এইফালে দেখিছেনে, গোটেই বান্দৰ এজাক আহিলে, জানো পাই ক'ৰ পৰা আহিলে। গোটেই বান্দৰ এজাক আহি পিনে আপাহঁতৰ গোটেই বাহনিখনতে সোমালে। খেদিব লৈছোঁ, খেদি দিলে কি হ'ব ন, এতিয়া গোটেই গছৰ ওপৰতে উঠি গৈছে গোটেইখিনি। বান্দৰখিনি খেদাব চেষ্টা কৰিলোঁ, বাট সিহঁতি নগ'ল। সেইখিনি বাদ দি পিনে আমি চুমনি ফালে আহিলোঁ। আৰু আহি পাই নিচাই ভাত খোৱা নাছিল, আৰু আমি খোৱা নাই বাৰু, আমি ঘৰতে খামগৈ। নিচালৈ বুলি ইয়াতে ভাত বহাই দিলোঁ ওপৰতে, আৰু ভাত বহাই জুই ভালদৰে ধৰি পিনে থৈ দিলোঁ। এইটো হৈছে নিচাৰ টঙি ঘৰটো। ইয়াতে নিচাই দিনতে ইয়াতে ভাত চাহ তেনেকৈ বনাই খায়। আৰু আমি চুমনিলৈ আহিছোঁ ভাত বনাবলৈ আহিছোঁ। কঠীয়া মাৰিবলৈ গ'ল, ময়ো অথনি গৈছিলোঁ, গুচি আহিলোঁ। এতিয়া আমি চুমনিতে আছোঁ। ধুনুপেয়ে মই আহিছিলোঁ, তাৰপিছত তেতিয়া মা বহি আছে, মা মোবাইলটো চাই আছে। মই অকণমান খুজিছিলোঁ, খালি মায়ে নিদিলে। নিচাই দুটা কুচিয়া মাৰি আনিছে। কুচিয়া দুটা বেছি ডাঙৰ নহয় বাৰু, আৰু সকলোৱে কুচিয়া নাখায় বাৰু। আপোনালোকে কুচিয়া খাই নাখায় জনাবচোন, আমি কিন্তু কুচিয়া খাওঁ বাৰু দেই। নিচা ঘৰত আহিলে কুচিয়া খাবই পাওঁ, কাৰণ নিচাই কুচিয়া মাৰিবলৈ বুলি যায়। তেওঁ নিজৰ কুচিয়া মৰা সঁজুলিও আছে, আৰু তেনেকৈ গ'লে মানে পায় আৰু এটা দুটা। পিনে কুচিয়া বনাই আছে আৰু আমাৰ ৰান্ধনি। আৰু এইখিনি হৈছে মুগা পলু। মুগা পলু আপোনালোকে দেখিছে নাপাব, বা মুগা চুমনি আপোনালোকে দেখিছে নাপাব, কমেণ্ট বক্সত জনাবচোন। আৰু এইখিনি যেতিয়া ডাঙৰ হ'ব, পকিব, তেতিয়াহে ইয়াৰ পৰা মুগা সূতা পাব। মইতো দেখিয়ে থাকোঁ, আপোনালোকে জনাব। আমাৰ এইফালে প্ৰায়ে মুগা পোহে, আৰু মুগা চুমনি আপোনালোকে দেখিব পাবই প্ৰায় মানুহৰ বাৰীতে। আৰু এইপিনে এখন চুমনি বুলি নাই, বহুত চুমনি আছে। আপাহঁতৰ ঘৰৰ পাছপিনে এইখিনি গোটেইখিনি চুমনিয়ে আছে, ক'ৰবাত বাগানো আছে। আৰু এইফালে এখন চুমনি, সেইফালে এখন চুমনি, আৰু এইখন হৈছে আমাৰ আপাহঁতৰ চুমনিখন। আহি পাই ভাত খাবলৈ বুলি বহিলোঁ। এইপিনে আছে আমাৰ কুচিয়া চব্জি, লগতে আছে ৰঙালাও ভাজি, বিটৰ চালাড আৰু দালি, তেনেকৈয়ে আছে আজি ভাতৰ লগত। আৰু আমি খাই বৈ আজৰি হৈ লওঁ বুলি ল'লোঁ। ভাত খাই আজৰি হৈ আমি আগফাললৈ বুলি আহিলোঁ। আগফালে সৰিয়হ অলপ ৰ'দত দিবলগীয়া আছিলে, কাৰণ আজি বহুত দিনৰ মূৰত ৰ'দটো ওলাইছিল, সেইবাবে বৌয়ে গৈ পিনে সৰিয়হখিনি ৰ'দত দিলেগৈ। আৰু ময়ো ইফাল সিফাল কৰি পিনে বৌৰ লগতে আছোঁ। আৰু আপাহঁতৰ আগফালে এখনো বাগান আছে, এখন বেছি ডাঙৰ নহয় বাৰু, পাছফাল এখন অলপ ডাঙৰ। এখনো একেই, কলম দি থোৱা আছে। এতিয়া কলম দি পিনে পোখাবোৰ গাছবোৰ ওলাইছে। আৰু এইপিনে আমাৰ ভেবেলা গাই লগৰ ল'ৰা ছোৱালী আহিলে, আৰু সিহঁতকো চাহ দিছোঁ। আমিও চাহ কিনি খাই বৈ লৈছোঁ। সেইটো দুটা কিমান নিজে ভ্লগ বনাব লৈছে। আৰু এইখন সিহঁতৰ প্ৰাইভেট জেটখন। তোমাৰ নামটো কি আছিলে, মই পাহৰিলোঁ নহয়। বৌয়ে মই মিলি এবাৰ কচু কাটিবলৈ বুলি ওলালোঁ। কচু শাক খাওঁ বুলি ভাবিছোঁ, সেইবাবে দুয়োজনীয়ে আগফাললৈ আহিলোঁ। এইখিনি ইমান ধূলি উৰিছে, ওচৰতে মানে সৰিয়হ এইখিনি মেচিনত মাৰি আছিলে, সেইবাবে গোটেই ধূলা আমাৰ ওচৰলৈ আহিছিলে। বৌয়ে এডাল দুডালমান কচু কাটি তেনেকৈ আছে, ময়ো দুডালমান কাটিলোঁ। এইপিনে টেঙেচি দেখিছেনে, ইমান ডাঙৰ ডাঙৰ, ইমান ধুনীয়া ধুনীয়া টেঙেচি। মই দেখি ৰ'বই নোৱাৰিলোঁ, কেইবাজোপাও মই বুটলি ল'লোগৈ। আৰু অলপ আগলৈ আগবাঢ়ি দেখিলোঁ যে গোটেই জাপাতি টেঙেচি পাতেই হৈ আছে। মই গৈ পিনে বজাৰত কিনি আনিব লাগে, ইয়াত কিন্তু টেঙেচি পাত বা এনেই পৰি আছে। আৰু তেনেকৈ টেঙেচি আৰু কচু বুটলি আনি অলপমান ধনিয়া ঘৰৰ বাৰীৰ পৰাই ছিঙি ল'লোঁ। সন্ধিয়াও হ'ল, নিচাও ঘৰলৈ আহিল, সেইবাবে চবেই জুইৰ ওচৰতে বহিলোঁ, জুইকুৰা লগাই চাহ অলপো খালোঁ। এইটো আমাৰ দেখিছেনে চাহৰ কানিয়াটো, চাহ জুতি নেৰে মানে। আৰু ইয়াতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। বাই। এই ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব দেই। এতিয়ালৈকে সমাপ্ত।